মাননীয় অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ প্ৰথমগৰাকী সদস্যই কৈ গ'ল গুৰুকুলৰ শিক্ষা ব্যৱস্থাৰ বাবে হেতু তাহানিতে বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা নাছিল। মই তেওঁক আপোনাৰ জৰিয়তে জনাবলৈ পালে ভাল পাম। তেওঁ হয়তো পাহৰি গ'ল বিশ্ব প্ৰসিদ্ধ নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়ৰ কথা, যি বিশ্ববিদ্যালয়ে ভাৰতীয় জ্ঞান ব্যৱস্থাক বিশ্ব দৰবাৰলৈ তুলি নিছিল। মাননীয় অধ্যক্ষ মহোদয় যি জ্ঞান পদ্ধতিয়ে বিশ্বত বীজগণিতৰ জন্ম দিলে, যি জ্ঞান পদ্ধতিয়ে বিশ্বত আয়ুৰ্বেদ আৰু যোগাসনৰ সৈতে চিনাকি কৰাই দিলে, যি জ্ঞান পদ্ধতিৰ প্ৰতি আকৰ্ষিত হৈ তাহানিতে হিউৱেন চাংফাহিয়ানৰ দৰে অসংখ্য বিদেশী পৰ্যটকে ভাৰতবৰ্ষত শিক্ষা গ্ৰহণৰ বাবে ঢাপলি মেলিছিল, সেই জ্ঞান পদ্ধতি ভাৰতীয় জ্ঞান পদ্ধতি। আৰু তেনে এক চহকী জ্ঞান পদ্ধতিক ভিত্তি হিচাপে নোলোৱাকৈ আমি ভাৰতবৰ্ষৰ সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাৰ পৰিকাঠামো উন্নয়ন সাধন কৰিব নোৱাৰো বাবেই আজিৰ সদনত সন্মানীয় দলপতিগৰাকীয়ে উত্থাপন কৰা বিধেয়কখনৰ সম্পূৰ্ণ সমৰ্থন জনাই চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত অন্ধবিশ্বাসৰ পৰা আৰম্ভ কৰি নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ কথা, শিক্ষাৰ ব্যৱস্থাৰ নেতিবাচক দিশৰ পৰা আৰম্ভ কৰি চন্দ্ৰযানৰ কথা, সকলো কথাই আলোচনা কৰা হ'ল, কিন্তু আলোচনা কৰা নহ'ল ভাৰতীয় জ্ঞান পদ্ধতি প্ৰকৃততে কি। আচলতে তেওঁলোকৰ গাতো দুখ নাই, অসমীয়া দেখাৰ কথা আছে নহয়, বোলে খালী পাত্ৰৰ মাত এনেও বেছি। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা মন্ত্ৰণালয়ে 2020 চনতে ভাৰতীয় জ্ঞান পদ্ধতিক এটা বিভাগ হিচাপে প্ৰতিষ্ঠা কৰিছে। শিক্ষা মন্ত্ৰণালয় আৰু কৌশল বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰণালয়ে 2023 বৰ্ষত অনুষ্ঠিত কৰা অখিল ভাৰতীয় শিক্ষা সমাগমৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় জ্ঞান পদ্ধতি বিভাগত গণিতৰ আৰু জ্যোতিৰ্বিজ্ঞান, ৰাসায়নিক আৰু বস্তু বিজ্ঞান, স্বাস্থ্য আৰু চেতনাৰ অধ্যয়ন, ৰাজনৈতিক আৰু অৰ্থনৈতিক চিন্তাধাৰা, কলা পৰম্পৰা আৰু চহকী সংস্কৃতি আদিৰ পৰম্পৰাগত জ্ঞানক অন্তৰ্ভুক্ত কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সমগ্ৰ বিশ্বৰ এটা পৌৰাণিক ভাষা, অন্যতম পৌৰাণিক ভাষা হৈছে সংস্কৃত, যিটো ভাষাত ভাৰতবৰ্ষৰ সকলো ভাষাৰে মাতৃস্বৰূপে জ্ঞান কৰা হয়। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে এইখন ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষক সংস্কৃত ভাষাৰ জন্মভূমি বুলি কোৱা হয়, তাতেই কিন্তু আজি সংস্কৃত ভাষাৰ শিক্ষাক এলাগি কৰি লোৱা হয়। তাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অক্সফৰ্ড, কেম্ব্ৰিজৰ দৰে বিশ্ববিদ্যালয়ৰ লগতে ফ্ৰান্স, জাপান, জাৰ্মানী, ছুইজাৰলেণ্ডৰ দৰে বিশ্বৰ উন্নত দেশত আজি সংস্কৃত ভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৰু এনে অসংখ্য থলুৱা আৰু পৌৰাণিক ভাষাৰে সমৃদ্ধ ভাৰতীয় জ্ঞান পদ্ধতিটোক আওকাণ কৰি আমি আমাৰ শিক্ষা ব্যৱস্থাটোৰ উন্নয়ন সাধন কৰিব নোৱাৰো বাবেই সমৰ্থন কৰিছো উত্থাপন কৰা বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, বেদ উপনিষদৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আয়ুৰ্বেদ, যোগাসন, ধ্যান চৰ্চা ভাৰতীয় জ্ঞান পদ্ধতি চহকী। অজন্তা ইলোৰাৰ আৰু বিশ্বখ্যাত চিত্ৰকলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰীতি নীতি, সংস্কৃতি, কৃষি বিদ্যাৰ জ্ঞানেৰে ভাৰতীয় জ্ঞান ব্যৱস্থা চহকী। তাহানিতে বৰাহিনীৰ ব্ৰহ্মগুপ্ত ভাস্কৰে গ্ৰহৰ গণনা কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ভাৰতবৰ্ষই উৎক্ষেপন কৰা আদিত্য L1 বা অন্যান্য মহাকাশ অভিযানসমূহো ভাৰতীয় জ্ঞান পদ্ধতিৰে অৱদান। আৰু সেই তাৰ বাবে 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্যতে কোৱা হৈছে যে ভাৰতীয় জ্ঞান পদ্ধতিৰ ওপৰত ভিত্তি কৰি দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন সাধন কৰা হ'ব। আৰু তাৰ বাবেই আমি পুনৰবাৰ সমৰ্থন কৰিছো উত্থাপন কৰা বিধেয়কখন। শেষত মাননীয় অধ্যক্ষ মহোদয়, ইমানখিনি আলোচনাৰ পিছতো যদি সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে আমাৰ সৈতে একমত নহয়, তেন্তে তেওঁলোকক